গান গাবি নেকি কিনকে বহি আছ নূপুৰ বাজিছে দুবৰিত ৰঞ্জন নূপুৰেও কান্দেচোন মজিয়াতে শুনাচোন নূপুৰ বাজিছে দুবৰিত ৰঞ্জন নূপুৰেও কান্দেচোন মজিয়াতে শুনাচোন বকৱাচ কৰি আছ দিনটো বহুত ব্যস্তৰ মাজৰে পাৰ হ'ল আৰু এতিয়া সন্ধিয়া 6 বাজিছে আৰু মই হাতত তুলি লৈছোঁ কেমেৰাটো দিনত ভ্লগ কৰিব আজি একেবাৰে সময় নাপালোঁ তথাপিতো অকণমান কৰিছোঁ কি কৰিলোঁ আপোনালোকক দেখুৱাম তাৰ আগতে নমস্কাৰ দৰ্শকসকল মই মাইনাই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভ্লগলৈ সেইটো কি উৎপাত কৰি আছে দেখিছে না মানে দিনত এনেকৈ থাকে বিচনাতে সন্ধিয়া এনেকৈ বিচনাতে থাকে মানে উৎপাতৰ একদম মানে একেবাৰে শেষ নাই আৰু ইয়াৰ উৎপাতৰ কথা আৰু আমি আজি গৈছিলোঁ মঙলদৈ বাজাৰ ইণ্ডিয়ালৈ কি আনিব গৈছিলোঁ ক'ম বাৰু কি মানে বহুত বস্তু অনা নাই মই তন্ময়ৰ কাৰণে কাপোৰ আনিব গৈছিলোঁ যিহেতু এতিয়া খুলিছে অকণমান পৰিৱেশটো আকৌ আগৰ ৰূপত আহিছে আৰু ইয়াৰ কাপোৰবোৰ বহুত সৰু হৈ গৈছিলে এইকেইদিনত বহুত সৰু কাপোৰবোৰ বহুত সৰু হৈ গ'ল সেইবাবে ভাবিলোঁ ক'ৰবাত যদি ওলাই যোৱা যায় আৰু কাপোৰ তেনেকৈ দিগদাৰ হৈ আছে অকণমান অসুবিধা হৈ আছে সেইবাবে ভাবিলোঁ ইয়াৰ কাৰণে কিবা লৈ আহোঁ আৰু গ'লোঁ কিন্তু তাতে বেছি ভালকৈ মই ভিডিঅ' কৰিব নহ'ল বহুত বেয়া লাগিছে মনটো তথাপিতো কিবাকিবি কৰিছোঁ অলপ সেইখিনিকে দেখুৱাম তাৰপিছতে কোৱা এতিয়া আমি বটল বনাই আহিছোঁ আপোনালোকক মই বটলৰ আৰ্টটো দেখুৱাম বুলি কেনে ভিডিঅ'টো কৰিছিলোঁ কিন্তু এক্সপৰ্ট কৰোঁতে কিবা অলপ প্ৰব্লেম হ'ল সেইটো বাবে দেখাব একদমেই নোৱাৰিম বহুত বেয়া লাগিছে মোৰ কিন্তু কি ডেক'ৰেট কৰিলোঁ বাৰু অলপমান দেখুৱাই দিওঁ আপোনাক আহকচোন কি কৰিলোঁ মই দেখুৱাই দিওঁ এইটো বটল এনেকুৱা কৰিলোঁ কিন্তু কি কৰিলোঁ একদমেই মানে ভিডিঅ'টো এক্সপৰ্ট নহ'লতো মোৰ বহুত প্ৰব্লেম হ'ল ভিডিঅ'টো কৰিব সময়ত দিব নোৱাৰিলোঁ বহুত বেয়া লাগিছে আপোনালোকে বেয়া নাপাব মই আকৌ কেতিয়াবালে আৰু নেক্সট যেতিয়া মই আৰ্ট কৰিম তেতিয়াহ'লে মই ভিডিঅ' কৰিম আৰু আপোনালোকক দেখুৱাম এইটো কৰিছোঁ এটা আৰু এইটো কৰিছোঁ এটা এই দুটা কৰিছোঁ বহুত বেয়া লাগিছে নহ'ল যিহেতু আৰু তন্ময়ৰ কাৰণে কি আনিলোঁ আপোনালোকক দেখুৱাম অকণমান এইটো হাফ পেণ্ট আনিলোঁ ইয়াৰ ভালকৈ দেখুৱাব দিগদাৰ হৈ আছে বাৰু কেমেৰাটো থ'বলৈ সুবিধা নাই যিহেতু সেইকাৰণে আৰু এইটো এটা আনিছোঁ আৰু কোনোবা যদি আপোনালোকে মঙলদৈৰে হয় মোৰ ভিডিঅ' চাই আছে আৰু আপোনালোকে যদি ভাবি আছে কিবা কিনিবলৈ যাম বুলি আপোনালোকে নিশ্চয় বাজাৰ ইণ্ডিয়া যাব পাৰে দেখুৱাব অলপ অসুবিধা হৈছে বাৰু ময়ে পিন্ধি দেখাই দিছোঁ আৰু এইটো এটা য়েল্ল' কালাৰ বহুত অসুবিধা হৈছে যিহেতু মোবাইল থোৱাৰ সুবিধা নাই সেইকাৰণে আৰু এতিয়া সন্ধিয়া হৈছে যিহেতু চাহ এটা খাব লাগিব চাহৰ কাৰণে কি কৰি আছা এতিয়া সন্ধিয়া হৈছে আৰু চাহ বনাব যাব লাগিব মই আজি চাহৰ লগত মই খাবলৈ বনাম চিকেন পকৰা আৰু চিকেন অকণমান থৈ দিছিলোঁ বনলেছ চিকেন সেইটো মই আপোনালোকক দেখাই আছোঁ আহক তেন্তে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে চাব পাৰে পকৰি ৰেচিপিটো দেখুৱাৰ আগতে আপোনালোকক লৈ যাম বাজাৰ ইণ্ডিয়ালৈ আৰু যি ভিডিঅ' কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাম আহক তেন্তে ভিডিঅ'টো চাই লওক
পকৰি ৰেচিপিটোৰ বাবে আমাক লাগিব নিমখ অকণমান, আদা নহৰুৰ পেষ্ট, জলকীয়া গুড়ি, গৰম মছলা গুড়ি, কেঁচা জলকীয়া, নেমু এটুকুৰ আৰু কণী এটা। চিকেন লৈছোঁ মই বনলেছ চিকেন, 200 গ্ৰাম লৈছোঁ। এইখিনিত আমি প্ৰথমে নিমখ দি ল'ম অকণমান। আদা নহৰু পেষ্ট আমি 1.5 চামুচ দিম ইয়াতে, আৰু তাৰপিছতে আমি মছলা গুড়িখিনি দি যাম। প্ৰথমতে দিম ৰেড চিলি গুড়ি অকণমান দিছোঁ, কাৰণ তন্ময় খাব অলপ অসুবিধা পায়, বহুত জ্বলা নাখায় সি, সেইবাবে আপোনালোকে আপোনালোকৰ টেষ্টৰ অনুসৰি দিব পাৰে। আৰু গৰম মছলাখিনিও দি ল'ম। ইয়াতে মই জলকীয়া কুটি ৰাখিছিলোঁ, 2টা জলকীয়া দি দিছোঁ কেঁচা, আৰু নেমুৰ ৰস ইয়াতে দি দিম অকণমান। ইয়াতে মই কৰ্ণফ্লাৱাৰ দিছোঁ 3 চামুচ, যাতে ক্ৰিস্পি হয় পকৰিখিনি, সেইবাবে। আৰু ইয়াতে 4 চামুচ দিলোঁ বেচনৰ গুড়ি। ইয়াতে মই এইখিনি প্ৰথমে সানি ল'ম, ভালকৈ মিহলাই লৈ। ইয়াতে মই এটা কণী দি দিম লগতে, যাতে গোটেইখিনি ধুনীয়াকৈ বাইণ্ড হৈ যায়। আৰু এইখিনি মই মিশ্ৰণখিনি ফ্ৰিজত 2 ঘণ্টাৰ কাৰণে ৰেষ্ট হ'বলৈ থৈ দিম। তাৰপিছতে আমি ভাজিবলৈ এইখিনি ৰেডি হৈ যাব। ইমান পকৰি বনাইছি, আৰু তুমি সাবস্ক্ৰাইব কৰি দিবা। তুমি ভালকৈ ক'ব লাগে, ছাবস্ক্ৰাইব ক'ব লাগে। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ সকলোৱে ভালে থাকক আৰু সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই।